নমস্কাৰ বন্ধুসকল, আজি আমাৰ চলি আছে চিংৰা চেলেঞ্জ। 10টা চিংৰা 15 মিনিটত খাব পাৰিলে পুৰস্কাৰ হিচাপে পইচা 200 দিয়া হ'ব, আৰু যদি নোৱাৰে তেতিয়াহ'লে পানিছমেণ্ট হিচাপে টিটকা কিৰেল আৰু লেবু এটা খাব লাগিব। আমাৰ চিংৰা খাব আমাৰ এই ভক্সেল ভাগেনে। 1 2 3 ষ্টাৰ্ট। এই আমাৰ লাও নাই, লেলৰ পানী পৰি আছে, চিংৰা খাব নাপে। এই ভক্সেলে চিংৰা খাই আছে, লাওৰ লেলৰ পানী পৰি আছে। এই 10টা চিংৰা খালি গম পাম আমি পেট আৰু দুলি না পেট। 10টা চিংৰা খাই উঠিলেহে গম পোৱা যাব। এই ৰাতিপুৱা ভকা পিঠা দি চাহ খাই আহিছে, এতিয়া আৰু 10টা চিংৰা খাব, এইটো দুলিয়ে হ'ব লাগিব।
বন্ধুসকল আজি আমাৰ চিংৰা চেলেঞ্জৰ টাইম আছিলে 15 মিনিট, চিংৰা আছিলে 10টা চিংৰা 15 মিনিটত খাই ক্লিয়াৰ কৰিব পাৰিলে পুৰস্কাৰ আছিলে 200 টকা। এতিয়া 200 ঠাইত পুৰস্কাৰ হৈ গ'ল 500 টকা। বেলেগ এজনে আৰু 300 টকা দি দিলে, টোটেল পুৰস্কাৰ হ'ল 500 টকা। এতিয়া চেলেঞ্জত জিকিলে পুৰস্কাৰ 500 টকাটো দিয়া হ'ব। এই পুৰস্কাৰ 500 টকা দিব আমাৰ ৰশ্মিলে। বন্ধুসকল পুৰস্কাৰ 500 টকা দিয়া হ'ল, আৰু পিছলৈ যাতে এনেকুৱা ভিডিঅ' আনি থাকিব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰি জনাব বন্ধুসকল।